এখন গাঁৱত এখন নদী আছিল। সেই নদীখনত এজনী ভুতুনিয়ে বাস কৰিছিল। যেতিয়া কোনোবা মানুহে সেই নদীৰ কিনাৰেদি পাৰ হৈ যায়, সেই ভুতুনিজনী নদীৰ পৰা বাহিৰলৈ আহি মানুহটোক মাৰি পেলাইছিল। সেই গাঁওখনতে সুমন নামৰ এজনী ছোৱালী আছিল। তাই বহুত ধুনীয়া আছিল। তাইৰ সুন্দৰতাই তাইৰ জীৱনলৈ বিপদ মাতি আনিছিল। এদিনাখন তাই কলেজৰ পৰা আহি আছিল। তেতিয়াই গোবিন নামৰ এটা গুণ্ডাই তাইক অকলে পাই ৰখাইছিল। আৰে অ মৰমৰ সুমনজনী, মেয়েৰা দিল দুবাজনী, ক'ত গৈছা হয় অকলে অকলে ইমান ৰাতিপুৱাখন? আমাৰ ফালেও কেতিয়াবা মন কৰিবা আকৌ, এপাক দুপাক চাবা কেতিয়াবা অকলে অকলে গৈছা, ময়ো লগত যাওঁ নেকি? এইবোৰ কথা শুনি সুমনৰ বহুত খং উঠে আৰু তাই খঙতে গোবিনক চৰিয়াই দিয়ে। ঐ, তোৰ ঘৰত কোনো মা ভণ্টি বাইদেউ কোনো নাই নেকি? য'তে অকলে ছোৱালী দেখো যে তাইক জোকাৰিবলৈ আৰম্ভ কৰি দিয় যে তই? সুমন, তই মোক হাত উঠাব নালাগিছিল। এই চৰৰ বদলা মই তোৰ পৰা লৈহে দিম, চাই থাক। বহুত ডাঙৰ ভুল কাম কৰিলি তই সুমন। তাৰপিছত সুমনো ভয়ে ভয়ে তাৰ পৰা যায়গৈ আৰু ভয়তে ঘৰৰ মানুহক একো নকয়। কিছুদিনৰ পিছত এদিনাখন গোবিন তাৰ ওচৰলৈ আহে বাইক চলাই আৰু সুমনক কয়, সুমন শুনা, সেইদিনাখন মই তোমাৰ লগত বহুত বেয়া ব্যৱহাৰ কৰি দিলোঁ। মোক ক্ষমা কৰি দিয়া আৰু ব'লা মই তোমাক ঘৰত থৈ আহোঁগৈ। তুমিতো মোৰ ভণ্টিৰ নিচিনা হয় ন, ব'লা। সুমনক গোবিনে ইমান ধুনীয়াকৈ ক্ষমা খোজাৰ বাবে তাই তাৰ কথাত মান্তি হৈ যায় আৰু তাৰ বাইকৰ পিছত বহে। কিছু দূৰ ঘৰৰ ফালে যোৱাৰ পাছত গোবিনে বাইকখন জংঘলৰ ফালে লৈ যায় আৰু সুমনক নদীৰ কিনাৰত গছত বান্ধি ৰাখে। বহুত ডাঙৰ মহান কথাবোৰ কৈ আছিলি নহয় মোৰ আগত তই। এতিয়া তই সেকা পাবি ৰ। তই ইয়াতে মৰিবি, ইয়ালৈ কোনো নাহে। জংঘলৰ জন্তুৱে তোক খাই শেষ কৰিব। সুমনে তাত কান্দি থাকে, কিন্তু গোবিন তাৰ পৰা যায়গৈ। অলপ পিছত ৰাতি হৈ যায়। এয়া মই ক'ত ফচি গলো। ইয়াৰ পৰা কেনেবাকৈ ওলাব পাৰিলে মই গুণ্ডা গোবিনকে হেকা দি হেৰিম মই। তেতিয়াই সুমনৰ কন্দা শুনি ভুতুনিজনী সাৰ পায় আৰু পানীৰ পৰা বাহিৰলৈ ওলাই আহে। কোন হয় যি আজি মোৰ চিকাৰ বনিব? কোনে আহি কান্দি আছে ইয়াত? সুমনে ভুতুনিজনীক দেখি বহুত ভয় খায়। ভুতুনি, মই সুমন হয়, মই কান্দি আছিলো। সুমন? কোন সুমন? তই যে মোক নেদেখা আগতে কান্দিবলৈ আৰম্ভ কৰি দিলি। তোৰ নাম যিয়ে নোহোক লাগিলে মই শুনি কি কৰিম তোৰ নামটো। তোক কিন্তু খাই বৰ ভাল লাগিব। মই সুমন হয়। মোক এটা গুণ্ডাই ইয়াত বান্ধি থৈ গ'ল বিশ্বাসঘাতক কৰি। মোক নেখাবা, মোক ঘৰলৈ যাবলৈ দিয়া। সুমনক এনেকৈ কান্দি থকা দেখা পাই ভুতুনিজনীৰ বেয়া লাগিল। ঠিক আছে, তই কান্দি নাথাক। তোৰ লগত কি হৈছিল সকলোবোৰ কথা মোক ক। তাৰ পাছত ভুতুনিজনীক সকলোবোৰ কথা সুমনে কৈ দিয়ে আৰু ভুতুনিজনী বহুত খং উঠে। মোৰ লগতো ঠিক এনেকুৱাই হৈছিল। মোকো এটা গুণ্ডাই এনেকৈ মাৰিছিল। মই এতিয়া তাক বিচাৰি আছো, কিন্তু পোৱা নাই। মই তোক নিশ্চয় সহায় কৰিম। সেই গোবিনক বদলা ল'ম মই। ভুতুনিজনীয়ে সুমনক মুকলি কৰি দিয়ে আৰু সুমনক নদীৰ ভিতৰত নিজৰ ঘৰলৈ লৈ যায়। ভুতুনিজনীৰ ঘৰটো এটা ৰাজপ্ৰসাদৰ দৰে আছিল। ভুতুনি, আপোনাৰ ঘৰটোচোন একদম ৰাজপ্ৰসাদৰ নিচিনা হয়। ৱাহ, ইমান ধুনীয়া। এনেকুৱা ঘৰটোতো মই সদায় মোৰ সপোনতহে দেখি থাকো মই। তোৰ ইমান পচন্দ হৈছে নে মোৰ ঘৰটো? তেতিয়াহ'লে কেইদিনমান ইয়াতে থাকি যা তই। সঁচাই? মোৰ তেতিয়াহ'লে বহুত ভাল লাগিব ইমান ধুনীয়া ঘৰটো থাকি। কিন্তু মই মাক কি বুলি ক'ম? তই তেওঁক লৈ চিন্তা নকৰিবি, মই তেওঁক চম্ভালি ল'ম। খালি তই ইয়াত থাকি মজা কৰ। তাৰপিছত ভুতুনিজনীয়ে সুমনৰ ৰূপ লৈ তাৰ পৰা যায়গৈ। সুমনৰ ওপৰত থকা ভুতুনিজনী যেতিয়াই ঘৰ পায়গৈ, তেতিয়া সুমনৰ মাকে সুমনলৈ বাট চাই আছিল। সুমন, তই ইমান সময় ক'ত আছিলি? তোৰ কাৰণে মই ইমান বাট চাই আছো অথনিৰে পৰা। সময়মতে ঘৰ আহিব লাগে। আৰু তোৰ চকুকেইটা কিয় ইমান ৰঙা হৈ আছে? কিন্তু ভুতুনিজনীৰ খং উঠা বাদে তাই হাঁহিবলৈ ধৰে। চকুৰ ইনফেকশ্যন হৈছে অ' মা। তোমাৰ গালি শুনি কিন্তু বৰ ভাল লাগিলে। তাৰপিছত ভুতুনিজনীয়ে ভাত খাই নিজৰ ৰুমলৈ যায়গৈ। আৰু ৰাতি হোৱা মাত্ৰে ভুতুনিজনীয়ে নিজৰ আচল ৰূপত আহি সুমনৰ ওচৰলৈ যায়গৈ। সুমন, তোৰ মাৰ গালি শুনি কিন্তু মোৰ মালৈ মনত পৰি গ'ল। তেওঁ মোক এনেদৰে গালি পাৰিছিলে আৰু লগতে মৰমো কৰিছিলে বহুত। তই যে কিমান ভাগ্যৱান হয় সুমন, ৱাহ। তাৰপিছত ভুতুনিজনীয়ে আকৌ সুমনৰ ৰূপ লৈ আকৌ উভতি ঘৰলৈ যায়গৈ। আৰু কিছুদিনলৈ এনেকৈ চলিবলৈ ধৰিলে। এদিন সুমন ৰূপত থকা ভুতুনিজনীক গোবিনে লগ পায়।
আৰে জানেমান তইচোন বহুত বাহাদুৰ হয় জংঘলৰ পৰাও বাচি আহিলি বাহ বাহ ইমান বাহাদুৰ তই মোৰ গাৰ্লফ্ৰেণ্ড বনাৰ যোগ্য হয় কিন্তু তোৰ চকুটো কি হ'ল মোৰ ওপৰত খং উঠি চকু ৰঙা হৈ গৈছে নেকি হা এইটো সেইটোৱে গুণ্ডা মানে যিটোৰ কথা সুমনে মোক কৈছিল ইয়াকতো এহেকা দিবই লাগিব মই মনে মনে কিয় আছ কিবাটো ক নে মোক দেখি ভয়ে খালি নেকি কিবাটো ক গোবিন্দ তুমি হয়ে ইমান হেণ্ডছম মইতো বুৰ্বক হয় মই প্ৰথমতে আপোনাক ধৰিবই নোৱাৰিলো তুমি মোক আজি ৰাতি নদী কিনাৰত লগ কৰিব পাৰিবা নেকি মৰমৰ সুমন কিয় নাযাম মই যামেই কিন্তু ৰাতি সময়টো সেইকাৰণে মোৰ বন্ধু দুটাক লগত লৈ যাব পাৰিম নে মোলৈ ভয় খাইছা একো নাই যাক আনিবলৈ মন গৈছে লৈ আনিবা লগত তাৰ পাছত গোবিনে বন্তি আৰু মন্তুক লৈ পিনি সেই ঠাই পায়গৈ কিন্তু গোবিন মোৰ এই জংঘলখনত কিবা এটা ভাল লগা নাই ইয়াত কিবা পৰিৱেশটো বৰ ভয়ানক ভয়ানক লাগিছে মনটো এই বন্তিটো ইমান ভয় পান্দুৰা হয় একো এটাতো হোৱাই নাই ই এনে ভয় খাবলৈ ধৰিলে তই ঠিকে কৈছা গোবিন এই বন্তিটো এটা ভয়াতুৰ হয় কিন্তু গোবিন তই ভয় নাখাবি তোৰ পিছত মই আছো তেতিয়া আচল সুমন তালৈ আহে তেতিয়াহ'লে তুমি আহিলা গোবিন এতিয়াৰ পৰাই তুমি মোৰ কথাবোৰ মানিবলৈ ধৰিলা নেকি যেতিয়া তুমি মানি ললা তেতিয়াহ'লে ময়ো মানি গলো তোমাৰ পিছত তেতিয়া ভুতুনিজনী তালৈ আহি যায় গোবিন তুমি আহিলা আজি বহুত ভাল লাগিব ভুতুনিজনীক দেখি বন্তি আৰু মিণ্টু তাৰ পৰা পলাবলৈ ধৰে পলাও বন্তি নহ'লে আমাৰ ঈদ ভুতুনিজনীয়ে কেঁচাই কেঁচাই খাব পলা 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 আৰে ৰবি তহঁতি ক'ত পলাইছ এতিয়াইচোন তহঁত দুটাই মোক কৈছিলি যে তহঁত দুটা মোৰ পিছতে আছ বুলি হাই গোবিন আমিতো সঁচাকে কৈছিলো তোৰ পিছতে আছিলো আৰু এতিয়া পলাইছো বলা পলা পলা নিজৰ জীৱন ৰক্ষা কৰি পলা গোবিন তয়ো পলা নহ'লে ভুতুনিজনী আমাৰ শকুত টেকে টেকে খাই শেষ কৰি দিব কি হ'ল গোবিন তোৰ গোটেইকেইটা বন্ধুচোন পলালে কোন হয় তই মইতো তোৰ একো কৰা নাই মোক কিয় তই এনেদৰে ভয় খুৱাইছ আৰু মোক ইমানকে কেলৈ দিগদাৰ দিছ তই এই ছোৱালীজনীক বহুত দিগদাৰ দিলি যিজনী মোৰ ছোৱালীৰ দৰে হয় ইয়াৰ শাস্তিটোতো তই পাবই লাগিব এফালে বন্তি আৰু মিণ্টুৱে দৌৰি দৌৰি পলাবলৈ ধৰি তেতিয়া ৰাস্তাত গোবিনৰ বাপেকক লগ পায় খুৰা আপুনি সোনকালে নদী কিনাৰলৈ যোৱা গোবিন বহুত বিপদত আছে ভুতুনি এজনীয়ে তাক ধৰি থৈছে গোবিনৰ বাপেকে খৰখেদাকৈ দৌৰি দৌৰি নদীৰ কিনাৰলৈ যায় আৰু তাত গৈ দেখে যে গোবিনক এখন হাতেৰে ডিঙিত ধৰি ভুতুনিজনী উঠাই ৰাখিছে এৰি দে মোৰ ল'ৰাটোক ইয়াক কেলৈ তই উঠাই থৈছ সোনকালে এৰি দে ভুতুনিজনীয়ে গোবিনক এৰি গোবিনৰ বাপেকৰ ওচৰলৈ যায় তই হয় মানে এই হাৰামিটোৰ বাপেক মইতো আগতেই জানিছিলো যে তোৰ নিচিনা এটা গুণ্ডাৰ পুতেকে হ'ব পাৰে কোন হয় মই তোক ধৰিব পৰা নাই যে তই কেনেকৈ চিনি পাবি মোক গুণ্ডা মই অনিতা হয় যাক তই 20 বছৰ আগতে এই ঠাইতে আনি মাৰিছিলি যেতিয়াই গোবিনৰ বাপেকে গম পালে যে তাই অনিতা হয় তেতিয়া সি ভয় খায় আৰু ভুতুনিজনীৰ ভৰিত ধৰি মাফ খুজিবলৈ ধৰে মই তোক মাফ কৰিব নোৱাৰো তোৰ কাৰণে মোৰ এই অৱস্থাটো হ'ল তই আৰু তোৰ ল'ৰা আজি দুইটা মৰিবি এনেকৈ কৈ ভুতুনিজনীয়ে গোবিনৰ বাপেকক মাৰি দিয়ে আৰু গোবিনক মাৰিবলৈ বুলি আগবাঢ়ে সেই সময়তে সুমনৰ মাক তাত আহি পায়হি অনিতা তুমি মোৰ ছোৱালীক নিজৰ ছোৱালীৰ দৰে মানি লৈছা যেতিয়া মোকো তোমাৰ বা বুলি ভাবি এই ল'ৰাটোক এটা চান্স দি দিয়া এটা শুদ্ধ পথত যাবলৈ সুমনৰ মাকৰ কথা শুনি ভুতুনিজনীৰ খংটো শান্ত হয় দেখিলি যিজনী ছোৱালীক তই মাৰিবলৈ গৈছিলি সেই ছোৱালীজনী ঘৰৰ মানুহে তোক আজি বচাইছে আৰু অলপ হ'লেও যদি তোৰ লাজ আছে ইয়াৰ পৰা তই যা গৈ যা আৰু এটা কথা কোনোবা এজনী ছোৱালীৰ ওপৰত তই চকু দিবি তই মনত ৰাখিবি যে সেই ছোৱালীজনী কোনোবা এজনী ভুতুনি মাহীয়েকো আছে যিয়ে তহঁত নিচিনাবোৰক 1 ছেকেণ্ডত মাৰি শেষ কৰিব পাৰে